ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে মই 24 ছন্দ লৈ আহিছোঁ। 24 ছন্দত 8, 8 আৰু 10 মাত্ৰাৰ তিনিটাকৈ দুটা পৰ্বৰ দুটা চৰণ থাকে আৰু দুয়ো চৰণত শেষৰ আখৰৰ মিল থাকে। শেষৰ আখৰ কি থাকিব লাগিব? মিল থাকিব। তাৰমানে মৃত্যাক্ষৰ ছন্দৰ নিচিনা। ইয়াক দীৰ্ঘ ত্ৰিপদী বোলে। ইয়াৰ সংযুক্তি হ'ল 8 যোগ 8 যোগ 10 আৰু 8 যোগ 8 যোগ 10। ঠিক আছে, উদাহৰণটো দিলে ভালদৰে বুজি পাবা। ইয়াত কেইটা থাকিব লাগিব? 8, 8 আৰু 10 মাত্ৰা তিনিটাকৈ দুটা পৰ্বৰ দুটা চৰণ থাকিব লাগিব, তেতিয়াহে 24 ছন্দ হ'ব। ঠিক আছে, উদাহৰণটো চোৱা। নাজানোহো আবাহন, নাজানোহো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত, এতেকে পৰমেশ্বৰ তাখ ভৈলো চৰণত, মূৰ গতি সাধিবে উচিত। ঠিক আছে, নাজানোহো আবাহন ইয়াত কেইটা থাকিব লাগিব? 8টা। 1, 2, 3, 4, 5, 6, 7, 8 এটা পৰ্ব। ঠিক আছে, 1, 2, 3, 4, 5, 6, 7, 8 ইয়াতো 8টা আছে। ইয়াত কেইটা থাকিব লাগিব? 10টা। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। ঠিক আছে, এইটো কাৰেক্ট। আকৌ ইয়াত কেইটা থাকিব লাগিব? 8টা। 1, 2, 3, 4, 5, 6, 7, 8 ইয়াত কেইটা থাকিব লাগিব? 8টা। 1, 2, 3, 4, 5, 6, 7, 8 8টা। ইয়াত কেইটা থাকিব লাগিব? 10টা। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। ঠিক আছে, কাৰেক্ট। এইটো ভালদৰে পঢ়িবা আৰু মুখস্থ কৰি ল'বা। উদাহৰণটো খুব প্ৰয়োজন। ঠিক আছে, বাই বাই।